হাই বন্ধুসকল, মোৰ ইউটিউব চেনেল নকুহি ন পাতলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে জনাইছোঁ উৰুকা আৰু ভোগালীৰ বহুত বহুত শুভকামনা। আৰু আজি মই আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আহিছোঁ। যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। আৰু আজি আছোঁ মই মোৰ দাদাৰ ঘৰত। মই দাদাৰ ঘৰলৈ আহিছোঁ আৰু আজি দাদাই পুখুৰী সিঁচিছে। আহকচোন কেনেকৈ সিঁচিছে এবাৰ চাই লওঁ আৰু কি মাছ উঠে মই আপোনালোকক দেখাম। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। আৰু আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ বহুতেই প্ৰয়োজন, গতিকে আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদসমূহ মোক দি যাব বুলি মই আশা কৰিলোঁ। এতিয়া আহকচোন আমি কেনেকৈ পুখুৰী সিঁচে চাংগৈ। আহক বন্ধুসকল, আমি এতিয়া পিছফালে যাওঁ, ক'ত পুখুৰীটো আছে আপোনালোকক দেখাম। এই দেখিছে, এইখন হ'ল পথাৰ। এয়া মানুহে ধান কাটি ঘৰলৈ লৈ গ'ল, এতিয়া খালী পথাৰ। আৰু বন্ধুসকল এয়া দেখিছে সৰু সৰু বিলাহীৰ গছ এয়া ভৰ্তি হৈ আছে। এয়া এতিয়া আহক মোৰ লগত আমি পুখুৰীটোলৈ যাওঁ। এইকেইটা দেখিছে বন্ধুসকল, এইকেইটা ছাগলী পোৱালি কুচু 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 কুচু। আমাৰ বৌৰ হয় এই দুটা ছাগলী পোৱালি কুচু কুচু। এইটোৱে হ'ল আমাৰ পুখুৰী। অলপ পিছতেই পুখুৰী সিঁচিব, আপোনালোকক দেখাম কেনেকৈ সিঁচে আৰু কি মাছ উঠে। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল লাগিছে, লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। আৰু এয়া দেখিছে বন্ধুসকল, এয়া পথাৰত গৰুৱে ঘাঁহ খাই আছে। এয়া দেখিছে বন্ধুসকল, চাৰিওফালে পথাৰ আৰু পথাৰ, সেইফালে মানুহৰ ঘৰ আছে আৰু এইফালেও দেখিছে এইয়া মানুহৰ ঘৰ, কাপোৰ মেলি থৈছে। এইটো হ'ল খেৰৰ মেজি। এয়া আৰু এইটোৱে হ'ল পুখুৰী। এইটো পুখুৰীয়ে আজি সিঁচিব। এয়া আৰু আপোনালোকক দেখাম আজি পুখুৰীত কি মাছ ওলায়। আপোনালোকে মোৰ ভিডিঅ'টো ক্লিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অকল দেখিছে দেখিছে বন্ধুসকল, মাছ ধৰি আছে। এয়া বন্ধুসকল আমাৰ পুখুৰীৰ মাছ। এতিয়াও সিঁচিয়া আছে, পানী সিঁচা হোৱাই নাই। এয়া দেখিছে বন্ধুসকল, এয়া কান্ধুলি মাছ। এয়া দেখিছে, এয়া এতিয়াও ভালকৈ মাছ ওলোৱাই নাই, পানী সিঁচিয়া আছে। পানী সিঁচি থাকোঁতে এইকেইটা মাছ ওলাইছে। এয়া দেখিছে আপোনালোকে, এয়া দেখিছে বন্ধুসকল। এয়া দেখিছে বন্ধুসকল আমাৰ পুখুৰীৰ মাছ। এইটো এয়া দেখিছে বন্ধুসকল, এয়া পানী সিঁচি আছে, সিফালে পানী সিঁচা হোৱাই নাই। এয়া তাতে মাছ ওলাই আছে, এনেকৈ ধৰি আছে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, লাইক এটা কৰি দিব আৰু বহুত যদি বেছি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই এটা ধৰিছোঁ বন্ধুসকল, এইটো
পানী সিঁচি থাকোঁতে বন্ধুসকল দেখিছে পানী মেচিনে খুলি গ'ল পানী সিঁচা হোৱাই নাই ভালে আছে বিহু কেনেকুৱা গ'ল হে তাকেতো ল'ৰা এয়া চব মানুহ আহিছে পুখুৰী সিঁচা চাবৰ কাৰণে এইটো দেখিছে বন্ধুসকল বৰালি মাছ এটা উঠিছে আৰু কান্ধুলি মাছো ওলাইছে এয়া আৰু এয়া দেখিছে ডাঙৰ ডাঙৰ মাছ এয়া উঠাই দেচোন সেয়া মেচিনটো বেয়া হৈছে ঠিক কৰি আছে মেচিনে খুলি গ'ল পানী সিঁচোতে আৰু পানী আছে সিঁচিবৰ কাৰণে মছলাখিনি পিছিলে আমাৰ কাঠ খৰি লাগিব গাহৰি ফুৰিবলৈ আজি গৰম উঠি আছে আৰু ন আজি পুৰা গৰম উঠি আছে এতিয়া কিহৰ চিন্তা আজি গায়ক কোন আছে ইয়াত গায়ক আহিব নহয় প্ৰসাদ আনিব প্ৰসাদ দিব বাইদেউ প্ৰসাদ আনিব হয় নেকি নাই বহুত দিন প্ৰসাদ খোৱা নাই যে অঁ যাম এয়া দেখিছে বন্ধুসকল মেচিন ঠিক হোৱাই নাই বন্ধুসকল দেখিছে আপুনি কি মানুহ ললে লগত মোক যে নললে কি মানুহ ললে দামী দামী ৰেডি কৰি দিলো এবাৰ চালনীখনে দি এনেকৈ দিলে উঠি যাব দেখোন না হা চালনী চালনী কি চালনী লাগে হেৰি চাউল চলা চালনী
সেইটো বৰালি মাছ এয়া দেখিছে পানী চলা আৰু আৰম্ভ হৈছে পানী সিঁচিলে আৰু ভাল হ'ব এয়া দেখিছে আপোনালোকে পানী সিঁচি আছে মেচিনেদি ইয়াতে এটা দুটা মাছ ওলাই আছে ধৰি আছে বৰালি মাছকেইটা বেছি ডাঙৰ হোৱা নাই ন সৰু হৈ আছে মাছখিনি বুটলটো লাগে এইটো চাই এইখিনি মাছ সেইখিনি বুটলি থপিয়াই থপিয়াই জীয়াই জীয়াই সেইখিনি বুটলি ডাঙৰ মাছটো সেইকেইটা বহুত আছে সেইখিনি জেং আছে যে সেইপিনে গোটেইকেইটা মাছ গ'ল মাছকেইটা দেখিবলৈ ভাল লাগে এইখিনি এইপিনে যে এটা পুখুৰী যে সেয়া 6 কুইণ্টেল 7 কুইণ্টেলমান মাছ আছে ৰৌ বৰালি ঢেকা 4 দিন ধৰিছে 4-5টা মানুহে 4 দিন ধৰি গ'লে বনোৱা এইটোও নমাই দিব লাগিছিলে সিঁচিলে যেতিয়া আহে এৰি দিব নেকি পানী চানী নোহোৱাৰ পৰা বগলী পৰিব ৰাতিপুৱালে শ'ল মাছ এইটো শ'ল মাছ সেইকেইটা আৰু এটা আছে বোলে শ'ল মাছ খোপা আৰু এটা আছে মাছ আছে চালনী এখন লৈ বৰালি মাছ ওলাইছে বৰালি মাছ এইটো এটা কান্ধুলি মাছ সৰু এইটো এইটো মানুহৰ মাছ ধৰিছে দেখিছে কেনেকৈ মোৱা মাছ এয়া বেলেগ কিবা বস্তু নাই ডলা চলাখন কি হ'ল ডলাখনতে ঢাকি দে মই ধৰিলে নাইকিয়া হ'ল দীপু নাইকিয়া হ'বলৈ ধৰিব লাগে নাই ধৰিবলৈ নাম এইখিনিতে আপুনি যদি হাত দিছে তালে পিছলে হবে চাব চকুত লাগিব চাব চাবি দেই কাৰোবাৰ গাত লাগিলে মোক কিন্তু দুখ নাই কিন্তু
ঐ বাবু এখন বাহা যায় আনকালা খাবৰ আনকালা খালি যাবগৈ কেলা এখন কেলা বিহু নহয় বা কিবা অঁ এনেই গৈ থাকে এইখন মাছ আপুনি দেখা নাই কি মাছ ধৰি আছে আপুনি মই বুজি পোৱা নাই থাকিব নাই এই যে 10 টকীয়া যে 50 টকা যে 5 যে পাতলা পাতলা নাই নেকি অঁ সেয়াটো লৈ আহকচোন এইটো কাম ধৰি একদম পটাপটা সঁচা মাছৰ যেন ক'লা খুৱাইটো এইটো কান্দুলি এইটো এইটো মই মাছ আগলৈ অঁ পানীকণত তেনেকৈ তোলা তেনেকৈ বুঢ়া মাছ উঠা দে ভৰিখনৰ আগতে সি দিবই দুটা এইটো কেঁকুৰা পৰি যাবা দেই তুমি বৰালি মাছৰ নক্সাত এই চকুত সোমাই আছে বা বৰালি মাছ বৰ বোকা ঠোকা এই আমাৰ যে এদিন এবাৰ বৰালি মাছ এটা বিচাৰি পোৱা নাই যেতিয়া পানী শুকাই আমাৰতো তেনেকুৱা হ'ল নাই আমাৰ মাছটো আকৌ বগা গ'ল বুলিয়ে এইটো চবে চাবনে পানী নাই মাছ একদম ইমান পানীত পৰিছে একো নহয় খালি একো নহয় মাছ ধৰা মানুহ এনেকে এইটো মাছ ধৰে সেইটো এৰি দিছোঁ দি আনি পেলাই একে জাল ঘেৰা কৰি তাক ধৰিলে নাই লাষ্টত মুনুগীয়াকে ধৰিলে কিয় উলিয়াইছে ওপৰ দিব গুড়া মাছ এটা খাব লাগিব গুড়া মাছ পাবলৈ নাই আৰু মিছা মাছো আছে সেয়া এইখিনি ডাঙৰ মাছ এটা আছে এই গুড়া মাছৰ পিছত এই গোৱা মাছখিনি লগত আছে তাক ওপৰতে ফিঠা কৰি দিওঁ নেকি এইডাল দেখোন বহুত ডাঙৰ শ'ল হ'লেওতো ডাঙৰ সেইটো হ'লেওতো মাছ ডাঙৰটো নহয় আমাৰ মানত সেইটোৱে বহুত ডাঙৰ কি ধুনীয়া গোৱা মাছ দানাখিনি চা পেনাই পিনে চাম তুমি পানীখন না চিন্তা কৰা আমি গোৱা সোপা ধৰি নাপাব মোবাইল চলাইছে নে মাছটো বঢ়িয়া খাই বঢ়িয়া লাগে বিনিলা বিৰাট বিষটা কি মাছ এইটো পিংৰা
বন্ধুসকল মোৰ আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাব যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু যদি বহুত বেছি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে আৰু আজিলৈ মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নেক্সট নতুন ভিডিঅ'ত আপোনালোকৰ লগত পুনৰ লগ হ'ম আজিলৈ বাই বাই